নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি গমেই পাইছে চাগে আজি মই কিহৰ ওপৰত আলোচনা কৰিম। বলকচোন আমি সেই অসমৰ বুৰঞ্জীৰ বিষয়ে অলপমান আলোচনা কৰোঁ। বন্ধুসকল, এতিয়া মই তোমালোকক যি আমাৰ তথ্য সংলংকন নামৰ যি কিতাপ থাকে সাধাৰণ জ্ঞানৰ, সেই সাধাৰণ জ্ঞান কিতাপখনৰ পৰা তোমালোকক কেইটামান কুৱেশ্যন দিবলৈ ওলাইছোঁ। তোমালোকে পাৰিলে নোট কৰি ল'বা আৰু নোট কৰাৰ পিছত সেইখিনি পুনৰ ৰিভাইজ দিবা, তেতিয়া তোমালোকৰ কাম দিব। প্ৰথম প্ৰশ্নটো আছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। অপশ্যন এটো হ'ল শুদ্ধ। 1671 চনত হৈছিলে। কাৰ মাজত হৈছিলে? আহোম আৰু মোগলৰ মাজত হৈছিলে। আৰু আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। আৰু সেই সময়ত আহোমৰ যি আমাৰ স্বৰ্গদেউ, সেই স্বৰ্গদেউ আছিলে উদয়াদিত্য সিংহ। এইটো ছেকেণ্ড প্ৰশ্নটো আমি পাই গ'লোঁ। শৰাইঘাট যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? অসমীয়া সেনাপতি আছিল লাচিত বৰফুকন। অপশ্যন বিটো কাৰেক্ট। এইটো গম পালোঁ আমি, লাচিত বৰফুকন। তাৰ পিছৰ প্ৰশ্নটো আহিছে বাঘ হাজৰিকাৰ আচল নাম কি? বাঘ হাজৰিকাৰ আচল নাম হ'ল ইছমাইল ছিদ্দিক। ইছমাইল ছিদ্দিকটো হ'ল বাঘ হাজৰিকাৰ আচল নাম। তাৰপিছত আহিছে গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? গদাধৰ সিংহৰ পত্নীৰ নাম আছিল জয়মতী। আমি সকলোৱে জানো, যাক আমি সতী জয়মতী নামেৰে জনা যাওঁ। গতিকে গদাধৰ সিংহৰ পত্নীৰ নাম আছিলে জয়মতী। জয়মতীক ক'ত হত্যা কৰা হৈছিলে? আমি সকলোৱে জানো জয়মতীক ক'ত হত্যা কৰা হৈছিলে? জেৰেঙা পথাৰত। জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিলে। জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিলে? জয়দৌল আৰু জয়সাগৰ নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই। কাৰ স্মৃতি নিৰ্ণয় কৰিছিলে? জয়মতীৰ, তেওঁৰ মাক আছিল, মানে ৰুদ্ৰসিংহৰ মাক আছিল জয়মতী। আৰু সেই জয়মতীৰ স্মৃতিতে তেওঁলোকে কি কৰিছিলে? ৰুদ্ৰসিংহই সেই জয়দৌল আৰু জয়সাগৰ পুখুৰী বনাইছিলে। কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? আমি জানো মোৱামৰীয়া বিদ্ৰোহ 3বাৰ হৈছিলে, 3 টাইম হৈছিলে। আৰু সেই 3 টাইম যি মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, সেই সময়ত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰজা কোন আছিলে? লক্ষ্মী সিংহ। লক্ষ্মী সিংহ আছিলে সেই প্ৰথম যি মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, সেই মোৱামৰীয়া গণবিদ্ৰোহৰ ৰজা আছিলে। সময়ত আমাৰ অসমৰ স্বৰ্গদেউ আছিলে। নেক্সট প্ৰশ্নটো আহিল গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই গুৱাহাটী শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। এইখিনিতে তোমালোকক এটা কথা কওঁ, তোমালোকে পৰাপক্ষত আমাৰ যি মন্দিৰসমূহ আছে, জয়দৌল, শিৱদৌল, শিৱসাগৰ, ৰংঘৰ, কাৰেংঘৰ, কোনে নিৰ্মাণ কৰিছিল, কিমান চনত নিৰ্মাণ কৰিছিল, এই গোটেইখিনি বস্তু তোমালোকে নোট কৰি যাবা। মই বাৰু ইয়াৰ নেক্সট পিছৰ ভিডিঅ'টো তাৰ ওপৰতে দিম। অসমৰ কোনে কি বনাইছিলে, অসমৰ যি আমাৰ ঐতিহ্যমণ্ডিত বস্তু আছে, সেইসমূহ কোনে বনাইছিলে, কেতিয়া বনাইছিলে, সেইখিনিৰ বিষয়ে মই এটা তোমালোকক নেক্সট ভিডিঅ'টোত দিম আৰু তোমালোকে নোট কৰি ল'বা। নেক্সট, মানে অসমক কেইবাৰ আক্ৰমণ কৰিছিল? মানে অসমক কেইবাৰো আক্ৰমণ কৰিছিল? কেইবাৰ কৰিছিল? 3বাৰ। অসমলৈ মান কোনে আনিছিল? আমিতো সকলোৱে জানো অসমলৈ মান কোনে আনিছিল? বদন চন্দ্ৰ বৰফুকন। বদন চন্দ্ৰ বৰফুকনে অসমলৈ মান আনিছিল। ফ্ৰাংচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? মূলা গাভৰু, যাক অসমৰ বীৰংগনা বুলি জনা যায়। যেতিয়া তুৰ্বকৰ লগত ফ্ৰাংচেংমুৰ বৰপাত্ৰ গোহাঁইৰ যুদ্ধত মৃত্যু হৈছিল, সেই যুদ্ধৰ পিছত মূলা গাভৰুৱে তেওঁৰ পতিৰ মৃত্যুৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ সেই যুদ্ধত নামি পৰিছিল। ইয়াণ্ডাবু সন্ধি। ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনত। আমি সকলোৱে যাব ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিল। 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিলে। কাৰ মাজত হৈছিলে? মান আৰু
ইংৰাজৰ মাজত হৈছিলে। যেতিয়া বদন চন্দ্ৰ বৰফুকনে মানক অসমলৈ আনিছিল, অসমলৈ অনাৰ পিছত মানে আমাৰ দেশখন শাসন কৰিব লৈছিল। শাসন কৰাৰ পিছত তেতিয়া আমাৰ অসমীয়াই ইংৰাজৰ হাতোৰাদি মানসকলক খেদাইছিল বা যুদ্ধ কৰাইছিল। সেই যুদ্ধৰ পিছত যি চুক্তি বা যি সন্ধি হৈছিলে, সেই সন্ধিখনকে ৯৯ সন্ধি বুলি কোৱা হয়। আৰু সেই ৯৯ সন্ধিৰ পিছতেই ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ পিছতে আমাৰ যি অসম ৰাজ্য, সেই অসম ৰাজ্য ইংৰাজৰ তলতীয়া হৈছিল। ৯৯ সন্ধি কোন দেশত হৈছিল? ব্ৰহ্ম দেশত। ৯৯ সন্ধি হৈছিল ব্ৰহ্ম দেশত। বেগম ৰহমত বানু কোন অসমীয়া জীয়েকৰ নাম? কোনোবা এজন অসমীয়া জীয়েকৰ নাম। তেওঁ হৈছে ৰমণী গাভৰু। ৰমণী গাভৰুৰ আন এটা নাম হৈছে বেগম ৰহমত বানু। বাণৰজাৰ জীয়েকৰ নাম আমি সকলোৱে জানো ঊষা আৰু অনিৰুদ্ধৰ কাহিনীৰ বিষয়ে আমি জানো, যাৰ স্মৃতিত তেজপুৰত আছে অগ্নিগড়। সেইটো কথা তোমালোকে মনত ৰাখিবা। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ভীষ্মকে বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল। আজি তোমালোকলৈ এই 15টা কুৱেশ্যন মই আগবঢ়ালোঁ। তোমালোক সকলোৱে এই 15টা কুৱেশ্যন ভালদৰে মন দি চোৱা আৰু প্ৰশ্নখিনি তোমালোকে পৰাপক্ষত নোট কৰি লোৱা, তেতিয়া তোমালোকৰ ভাল হ'ব। আৰু ইয়াৰ পিছৰ মই আকৌ নেক্সট 15টামান কুৱেশ্যন দিম। কিহৰ ওপৰত দিম? আমাৰ যি অসমৰ ঐতিহ্যমণ্ডিত আছে, সেই ঐতিহ্যমণ্ডিতসমূহ কোনে বনাইছে, কি কৰিছে, তাৰ ওপৰতে তোমালোকক দিম। আৰু এই ভিডিঅ'বোৰ তোমালোকে যদি পাই থাকিব বিচৰা, মই আজিৰ পৰা জিকে ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ। এই জিকে ভিডিঅ'সমূহ যদি তোমালোকে পাবলৈ আৰম্ভ কৰা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখা। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা।